নমস্কাৰ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে তেওঁলোকৰ অসমীয়াৰ এটা কবিতা, উভতি নহাৰ কবিতা, কবি নৱকান্ত বৰুৱা দেৱৰ কবিতাটো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে বহুদিন ধৰি কৰোণা মহামাৰীৰ বাবেই তেওঁলোকে যথেষ্ট অসুবিধা ভোগ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ শ্ৰেণীসমূহ নিয়মিত ৰূপে হোৱা নাই আৰু যিহেতু বিদ্যালয়সমূহ বন্ধ হৈ আছিল বা এতিয়া খুলি দিছে যদিও বহু সংখ্যক অভিভাৱকে তেওঁলোকৰ সন্তানসকলক মহাবিদ্যালয়লৈ বা বিদ্যালয়লৈ যাবলৈ অনুমতি প্ৰদান কৰিব পৰা নাই। আৰু তেনে ক্ষেত্ৰত এনেধৰণে আমি যদি তেওঁলোকৰ সুবিধা হোৱাকৈ যিকোনো বিভাগৰ পাঠদান যদি আমি ইউটিউবৰ যোগেদি প্ৰকাশ কৰোঁ, তেতিয়া তেওঁলোক কিছু পৰিমাণে হয়তো উপকৃত হ'ব বুলি ভাবিয়েই আজি মই এই ভিডিঅ'টো বনোৱাৰ পৰিকল্পনা কৰিলোঁ আৰু সেই উদ্দেশ্যকে আগত ৰাখি আজি আমি উভতি নহাৰ কবিতাটো আলোচনা কৰিম। মই পোনপ্ৰথমেই নৱকান্ত বৰুৱা দেৱৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ যে তেওঁ আচলতে এগৰাকী আধুনিক যুগৰ শক্তিশালী কবি আৰু কবিতাৰ মূল উপাদান, বিষয়বস্তু আৰু আংগিক এই দুয়ো ক্ষেত্ৰত কবিৰ সম্পূৰ্ণ দক্ষতা তেওঁৰ কবিতাসমূহৰ মাজত পৰিস্ফুট হৈছে আৰু আধুনিক যুগৰ কবি হিচাপে তেওঁৰ কবিতাত আধুনিক কবিতাৰ লক্ষণসমূহ পৰিস্ফুট হোৱা দেখা যায়। এইখিনিতে উনুকিয়াব পাৰি যে ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত কেতবোৰ পাৰ্থক্য থকা দেখিবলৈ পোৱা যায়, কিন্তু সেইটো এটা দীঘলীয়া প্ৰচেছ হ'ব, যিহেতু কেইবাটাও লক্ষণ আছে, কিন্তু থাওকতে আজি আমি যিটো লক্ষণৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ সেইটোৱে হৈছে যে ৰোমান্টিক কবিসকলে পূৰ্বজন্ম পৰজন্ম এই বোৰত বিশ্বাস কৰিছিল, অৰ্থাৎ ভাৰতীয় দৰ্শনে যিধৰণে জন্মান্তৰবাদত বিশ্বাস কৰিছিল, ঠিক একেধৰণে ৰোমান্টিক কবিসকলে জন্মান্তৰবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অৰ্থাৎ মানুহ এবাৰ মৰিলে আকৌ তেওঁ দ্বিতীয়বাৰৰ বাবে জন্ম লাভ হয় বা আত্মাৰ মৰণ নাই, এনেধৰণৰ চিন্তাবোৰ ৰোমান্টিক কবিসকলে কৰিছিল। কিন্তু আধুনিক কবিসকলে এই বিশ্বাসক একেবাৰে আওকাণ কৰি কৈছিল যে এই পৃথিৱীত মাত্ৰ মানুহে এবাৰহে জীৱন লাভ কৰে আৰু সেই জীৱনটোতেই তেওঁ সুখ দুখ হাঁহি কান্দোন পাপ পুণ্য সকলোবিলাকৰ বিচাৰ হয়। অৰ্থাৎ তেওঁলোকে পূৰ্বজন্ম পৰজন্মৰ ওপৰত বিশ্বাস নকৰে আৰু আধুনিক কবিসকলে বিশ্বাস কৰে যে এবাৰ পৃথিৱীৰ পৰা যোৱাৰ পাছত দুনাই এই পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে আৰু সেই বিশ্বাসক অৰ্থাৎ আধুনিক কবিসকলে যিটো জন্মান্তৰবাদত নাকচ কৰাৰ যিটো বিশ্বাস, সেই বিশ্বাসকো নৱকান্ত বৰুৱাদেৱে একেধৰণে তেওঁৰ কবিতাটোৰ মাজত, উভতি নহাৰ কবিতাটোৰ মাজত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু মই পোনে পোনেই মূল পাঠটোলৈ আহিছোঁ। মই নাহোঁ এবাৰেই আহি গুচি গ'লোঁ, মই উভতি অহাৰ কথা নাই। মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ। এই কথাটোকে কিমান বাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ,
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লোঁ। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বীণা। সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। মোৰ তাত একো নাথাকে চিন। বকুল তলত ফুল পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ। মই নাহোঁ, মই নাহোঁ। পৃথিৱী, তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। এতিয়া কবি নৱকান্ত বৰুৱাদেৱে কবিতাটোত প্ৰথমেই উল্লেখ কৰিছে যে মানুহ যেতিয়া এই পৃথিৱীৰ পৰা গুচি যায়, তেওঁ দ্বিতীয়বাৰ বাবে আকৌ আহিব নোৱাৰে। সেয়ে তেওঁ কৈছে যে মই নাহোঁ, মই নাহোঁ। এবাৰেই আহি তেওঁ গুচি গ'ল, উভতি অহাৰ কোনো কথাই নাই। মই জানো, তেওঁ নিজেও জানে, কবিয়ে নিজেও জানে যে তেওঁ দ্বিতীয়বাৰৰ কাৰণে পৃথিৱীলৈ উভতি আহিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ পৃথিৱীখনক কিন্তু নিস্বাৰ্থভাৱে ভাল পাই গ'ল। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ। জীয়াই থকাটো এটা যন্ত্ৰণা বুলি কবিয়ে উল্লেখ কৰিছে। আৰু সেই যন্ত্ৰণা নামৰ যিটো মন্ত্ৰ, সেই মন্ত্ৰটো তেওঁৰ উৰেটো জীৱন আওৰালে বুলি কবিতাটোত উল্লেখ কৰা পৰিলক্ষিত হৈছে। জীয়াই থকাটো এটা কবিৰ মতে ধেমালি। তো কবিয়ে কৈছে যে এই ধেমালিটো তেওঁ মাত্ৰ এবাৰহে খেলিলে। যিটো ধেমালি বাৰে বাৰে তেওঁ খেলিব নোৱাৰে, যিহেতু তেওঁ এটাই জীৱন লাভ কৰিছে। ইয়াৰ পাছত তেওঁ এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে বাবে সেই যন্ত্ৰণাটো দ্বিতীয়বাৰৰ বাবে অনুভৱ কৰিব নোৱাৰে। আৰু এই জীয়াই থকাৰ যিটো ধেমালি খেল খেলিছে, সেই খেলটো, সেই ধেমালিটো তেওঁ এবাৰেই খেলিলে। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লে। তেওঁ আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল, কেইবাপাহো বকুলৰ ভিতৰত, তল সৰি থকা বকুলৰ ভিতৰত তেওঁ এপাহ বকুল এবাৰেই মাত্ৰ তুলি ল'লে। সেই বকুল পাহ আকৌ দ্বিতীয়বাৰৰ বাবে তেওঁ তুলি ল'ব নোৱাৰে, কাৰণ বেলেগ এপাহে তাৰ ঠাইত সৰি পৰিব আৰু সেয়া হ'ব সম্পূৰ্ণ নতুন এপাহ বকুল। তেওঁ যিপাহ বকুল হাতেৰে তুলি ল'লে, তল সৰা বকুল হাতেৰে তুলি ল'লে, সেই পাহ বকুলেই আকৌ তেওঁ দ্বিতীয়বাৰৰ বাবে তলৰ পৰা তুলি ল'ব নোৱাৰে। যদি তুলি ল'বলগীয়া হয়, তেওঁ এপাহ নতুন বকুল ফুল তুলি ল'ব। তেওঁ তুলি লৈ থকা বকুল পাহ দুনাই তেওঁ তুলিব নোৱাৰে। কোনোবা আহিব মোৰ দৰে কোনোদিনা, তেওঁৰ নিচিনাই, তেওঁৰ দৰেই বেলেগ মানুহ আকৌ কোনোবা এদিন আহিব জানো? সেই বিষয়লৈ কবিয়ে সন্দেহ প্ৰকাশ কৰিছে। মোৰ সুৰতেই বাজিব নতুন বীণা। তাৰ লগে লগে কবিয়ে কৈছে যে তেওঁৰ নিচিনা মানুহ আৰু দ্বিতীয়জন নাহিব, কিন্তু তেওঁৰ ঠাইত এক নতুন বীণাৰ সুৰ তেওঁ শুনা পাব। সেয়া হ'ব নতুন মানুহ। গতিকে তেওঁৰ নিচিনাই, কবিৰ নিচিনাই মানুহ, একে শৰীৰৰ, একে দেখাই শুনাই একে, এনেকুৱা দ্বিতীয় এজন মানুহ হ'ব নোৱাৰে। যমজ সন্তানৰ মাজতো পাৰ্থক্য থকা দেখিবলৈ পোৱা যায়।
হয়নে? গতিকে আমি ক'ব পাৰোঁ যে যেতিয়া এজন মানুহৰ মৃত্যু হয় তেওঁৰ ঠাইত বেলেগ এজন মানুহহে আহিব পাৰে, নতুন এজন মানুহহে আহিব পাৰে। তেওঁৰ নিচিনা একে মানুহ কিন্তু পুনৰাই এই পৃথিৱীলৈ আহিব নোৱাৰে। সেই কবিয়ে কৈছে সেই দিনো হ'ব নতুন দিন, যিদিনা মানুহজনৰ মৃত্যু হ'ব সেই দিনটো পুনৰাই আকৌ ঘূৰাই পোৱা নহয়, বা সেই মানুহজনকো পুনৰাই ঘূৰাই পাব পৰা নাযাব। হয়, মানুহ আহিব, কিন্তু সেই মানুহ হ'ব নতুন মানুহ, আৰু সেই দিনটোও হ'ব নতুন দিন। মোৰ তাত একো নাথাকে চিন। কবিৰ, অকল কবিৰেই নহয়, বাকী কোনো মানুহৰে যেতিয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ একো চিন ক'তো নাথাকিব, না পৰিয়ালত না সমাজত তেওঁৰ চিন বোলা বস্তু একো নাথাকিব। তেওঁ স্মৃতি থাকিব পাৰে, তেওঁ এনেকুৱা কাম কৰিছিল, ভাল কাম কৰিছিল, ভাল ব্যক্তি আছিল, সেইবোৰ কথা মানুহে হয়তো মনত ৰাখিব পাৰে, কিন্তু তেওঁ নিচিনা একেই দেখিবলৈ বা একেই কৰ্ম কৰা, একেটা চিন্তা কৰা বা একে আদৰ্শ থকা মানুহ দ্বিতীয় এজন কিন্তু নোলাব। তাত তেওঁৰ কোনো ধৰণৰ চিন নাথাকিব। বকুল তলত ফুল পৰি ৰ'ব। হয়, বকুল গছজোপাৰ তলত বকুল ফুল সৰি পৰিব, তলত ফুলেৰে ভৰপূৰ হৈ থাকিব, বকুল ফুল সৰি থাকিব। মইতো নহয়, কোনোবাই বুটলিব। এবাৰহে কবিয়ে বুটলিলে, দ্বিতীয়বাৰ আকৌ কবিয়ে বুটলিবলৈ আহিবৰ কাৰণে তেওঁ নাথাকিব এই পৃথিৱীত। কিন্তু তেওঁৰ ঠাইত আন মানুহে সেই বকুল ফুল বুটলিব পাৰিব। মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। কবিয়ে পুনৰাই কৈছে যে এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পাছত, এই পৃথিৱীৰ পৰা এবাৰ মেলানি মগাৰ পাছত কেতিয়াও তেওঁ আকৌ এই পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰিব। তেওঁৰ ঠাইত আন মানুহ আহিব, আন মানুহে বকুল বুটলিব, আন মানুহে নতুন দিনত এই পৃথিৱীলৈ আহিব। কিন্তু কবিৰ দৰে একে মানুহ দুনাই দ্বিতীয়জন আৰু আহিব নোৱাৰিব বা নাহে। হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ। কবিয়ে যে এই পৃথিৱীৰ পৰা হেৰাই যাব, সেই চিন্তাত কবি বিভোৰো হৈছে। সেয়েহে এই পৃথিৱীৰ পৰা যে হেৰাই যাব, এই পৃথিৱীৰ পৰা একেবাৰে নিশেষ হৈ যাব, যন্ত্ৰণাৰ শেষ হ'ব, তেওঁ মুক্তি পাব, এই চিন্তাবোৰ মনলৈ অহাৰ লগে লগে কবিয়ে কি কৰিছে? এটা সুখ পাইছে, মনত ৰং পাইছে। সেই সুখত তেওঁ অকলে অকলেই হাঁহিছে, অকলে অকলেই ফূৰ্তি কৰিছে, কাৰণ এই পৃথিৱীৰ পৰা তেওঁ হেৰাই যাব। এই পৃথিৱীৰ যিখিনি যন্ত্ৰণা তেওঁ ভোগ কৰিলে গোটেই জীৱনটো, যি যন্ত্ৰণাৰ মন্ত্ৰ তেওঁ গালে, সেই মন্ত্ৰ আকৌ গাব নালাগে। তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব, আৰু লগে লগে তেওঁৰ গোটেই দুখ যন্ত্ৰণা সকলোখিনিৰ উৰ পৰিব। আৰু সেইকাৰণে কবিয়ে একান্ত মনে অকলশৰে হাঁহিছে, এই কথাখিনিত আনন্দ পাইছে, সুখ পাইছে। মই নাহোঁ, মই নাহোঁ। কবিয়ে বাৰে বাৰে কৈছে যে তেওঁ এই পৃথিৱীখনলৈ উভতি আহিব
আৰু নোৱাৰে। কিন্তু তেওঁ তাৰ লগতে আৰু এষাৰ কথা কৈছে শেষত যে পৃথিৱী তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। পৃথিৱীখনক তেওঁ নিস্বাৰ্থভাৱে ভাল পালে, পৃথিৱীখনক তেওঁ হিয়া উবুৰিয়াই ভাল পাই গ'ল। পৃথিৱীখনৰ প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো সুখ দুখ যন্ত্ৰণা সকলোৰে লগত তেওঁ সহবাস কৰিলে। জীয়াই থকাৰ যন্ত্ৰণা মন্ত্ৰ যিটো, সেই মন্ত্ৰটো তেওঁ উৰে জীৱন গালে। তেওঁ কৰিবলগীয়া সকলোখিনিয়ে কৰিলে। পৃথিৱীখনক অন্তৰৰ নিভৃত কোণৰ পৰা তেওঁ ভাল পালে। কিন্তু তথাপি এবাৰ যেতিয়া এই পৃথিৱীখনৰ পৰা আঁতৰি যাব, এবাৰ যেতিয়া তেওঁ মৃত্যু হ'ব, এবাৰ যেতিয়া তেওঁ মৃত্যু হ'ল, তেতিয়া তেওঁ কিন্তু পুনৰাই এই পৃথিৱীখনলৈ ঘূৰি আহিব নোৱাৰে আৰু নাহে। এই কথাটো তেওঁ স্পষ্টভাৱে জনাই দিছে। গতিকে এনেধৰণেই আধুনিক কবিতাৰ যিখিনি লক্ষণ এই নৱকান্ত বৰুৱাদেৱৰ কবিতাৰ মাজতো, বিশেষকৈ উভতি নহাৰ কবিতাটোৰ মাজত সুন্দৰভাৱে পৰিস্ফুট হোৱা পৰিলক্ষিত হয়। জন্মান্তৰবাদত সম্পূৰ্ণভাৱে নাকচ কৰা আধুনিক কবিসকলে এটা জন্মৰ ওপৰতে বিশ্বাস কৰে আৰু যি জীৱনত সুখ দুখ যন্ত্ৰণা হাঁহি কান্দোন এই সকলোবোৰ এটা জন্মতেই মানুহে লাভ কৰে বুলি তেওঁলোকে বিশ্বাস কৰে, ভাবে। আৰু নৱকান্ত বৰুৱায়ো আধুনিক যুগৰ এগৰাকী শক্তিশালী কবি ৰূপে তেওঁৰ কবিতাৰ মাজতো এনেধৰণে সুন্দৰভাৱে জন্মান্তৰবাদত নাকচ কৰা পৰিলক্ষিত হয়। ধন্যবাদ।